Debasish. Please subscribe Assamese Picture and like, comment and share and press the bell icon. Well, Debasish, তুমি নিশ্চয় জুবিন দাৰ ভাল ডাঙৰ অনুৰাগী চাগে নিশ্চয় জুবিন দাৰ ভাল পোৱা সকলোৱে ভাল পায় চ' জুবিন দাৰ ৰিচেণ্টলি মিছন চাইনা ছবিখনৰ দ্বাৰা এটা অসমীয়া ছবি জগতত ধৰি লওক 4 কোটিৰ ওচৰা ওচৰি ব্যৱসায় কৰিছে এতিয়া প্ৰিয়ৰ প্ৰিয় আহি আছে তেওঁ কৈছে যে এতিয়া তেওঁ 25 বছৰ গান গালে এতিয়া 25 বছৰ ছবি কৰিব চ' তোমাৰ ব্যক্তিগত জুবিন দাৰ বিষয়ে তোমাৰ মতামত কি তুমি কি বিচৰা জুবিন দাই এইটো ঠিক ডিচিশ্যন লৈছে নে তেওঁ গান এৰি ধৰি লওক গান গাব কিন্তু ফিল্মৰ ধৰি লওক বেছি কৰিব আমি বিচাৰোঁ দুটাই কৰক ফিল্মো কৰক গানো কৰক চ' তুমি কি ক'বা কথাটো হ'ল শিল্প তেখেত এজন শিল্পী হয় হয় তেখেতৰ সম্পূৰ্ণ স্বাধীনতা আছে কেতিয়া কি কৰে কাৰণ তেওঁ দুইটা মাধ্যমেই অতি সুন্দৰকৈ কৰে গানো খুব ধুনীয়াকৈ সকলোৱে জানে অভিনয়ো খুব ধুনীয়া কৰে সকলোৱে জানে চ' তেখেতে অভিনয় কৰিলেও অসমৰ কাৰণেই কাম কৰিব তেখেতে গান গালেও অসমৰ কাৰণেই কৰিব এজন অসমীয়া হিচাপে জুবিন গাৰ্গ এতিয়া অসমীয়াৰ মান অসমীয়াৰ সন্মান তেখেত এতিয়া আমাৰ সংগীত নাটক চিনেমা সকলোৰে কাৰণে এডাল বেকবন স্বৰূপ তেওঁ যিখিনি কাম কৰিছে সেয়া যেন আমাৰ কাৰণে এতিয়াও বহুত কম তেওঁৰ পৰা আমি আৰু বহুত বিচাৰোঁ অসমৰ ৰাইজে বহুত বিচাৰে তেখেতে আৰু মানুহৰ কাৰণে চিন্তা কৰি জাতিটোৰ কাৰণে চিন্তা কৰিব আমি একেলগে তেওঁৰ সৈতে খোজ মিলাই সদায় অসমৰ ৰাইজৰ কাৰণে কিবা এটা কৰাৰ চেষ্টা কৰিম জুবিন দাৰ তোমাৰ মষ্ট ফেভৰেট গান কোনটো কেইটামান আছে জুবিন গাৰ্গৰতো প্ৰায় গানেই মোৰ ভাল লাগে তথাপি তোমাৰ ফেভৰেট অকণমান যদি তাই গুণগুণাই দিব বিচাৰা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি গান গালে মোক মানুহে যিকণ ভাল পায় নাই ইমান ধুনীয়া